हेलो एवरीवन गाइज আপোনালোকৰ খবৰ পাতি কেনে ভাল বুলি আশা কৰিছো মোৰো মোটামুটি ভালে তো গাইজ এই ভিডিওটো দুদিনমান দেৰি হ'ল আপোনালোকে বেয়া নাপাব মই অলপ বেলেগ কামত বিজি আছিলোঁ তো গাইজ আমি যোৱা ভিডিওটোত আলোচনা কৰিছিলোঁ বাটা কোম্পানীৰ হিষ্ট্ৰীৰ ওপৰত মানে বাটা কোম্পানীটো ষ্টাৰ্ট কেনেকৈ হ'ল তাৰ ফাউণ্ডেশ্যনটো কোনে দিলে প্লাছ সিহঁতৰ টাৰ্নিং পইণ্টটো কি আছিল ছাকচেছটো কেনেকৈ আৰম্ভ হ'ল অলপ মানে ইন্ট্ৰডাকশ্যন আৰু অলপমান ডেছক্ৰিপশ্যন তো তাৰে পিছত কি হ'ল সেইখিনি কথা আমি আজি আলোচনা কৰিম গোটেইখিনি কৰিব গ'লে বহুত হয় যিখিনি মেইন কথা সেইখিনিহে মই আজি আলোচনা কৰিম তো গাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু প্লিজ গাইজ গোটেইখিনি কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক তো গাইজ আমি বেছি পলম নকৰি ভিডিঅ'টো সোনকালে ষ্টাৰ্ট কৰোঁ চ' গাইজ মই লাষ্ট ভিডিঅ'টোৰ শেষৰ পিনে কৈছিলোঁ যে কিদৰে সেই বেয়া সময়তো বাটা কোম্পানীয়ে নিজৰ সকলো প্ৰডাক্টৰ দাম 50%লৈকে কমাই দি পেলাই পাব্লিকৰ আগত ডিছপ্লে কৰিছিল আৰু পাব্লিকেও তাক ভালদৰে সঁহাৰি জনাইছিল আৰু সেই সময়ত বাটা কোম্পানী যথেষ্ট পপুলাৰ হৈছিল তো গাইজ তাৰপিছত চন 1930ত বাটা কোম্পানীয়ে এটা জোতাৰ মিউজিয়াম খুলিলে য'ত পৌৰাণিক যুগৰ পৰাই সেই সময়লৈকে যিবোৰ জোতা নিৰ্মাণ কৰা হৈছিল সেই সকলো জোতা ডিছপ্লে কৰিলে মানে এটা পাব্লিচিটি বুলি ক'ব পাৰে বা মানে এটা এডভাৰটাইজমেণ্ট বুলি ক'ব পাৰে সেই এডভাৰটাইজমেণ্টটো কৰিলে তাৰপিছত চন 1931লৈকে বাটা কোম্পানী ইংলেণ্ড পোলেণ্ড জাৰ্মানী আদি বিভিন্ন দেশতে নিজৰ ফেক্টৰীবোৰ স্থাপন কৰিবলৈ আৰম্ভ কৰিলে মানে আৰম্ভ কৰিলে কি হৈয়ে গৈছিল তেতিয়ালৈকে মানে সিহঁতে নিজৰ ব্ৰাঞ্চ গোটেই ৱৰ্ল্ডতে বিয়পাবলৈ ষ্টাৰ্ট কৰিলে নেক্সট কথাখিনি কোৱাৰ আগতে গাইজ মই পৃথিৱীৰ সেই সময়ৰ ইতিহাসৰ কথা অলপ ক'ব লাগিব তো গাইজ আপোনালোকে জানে হয়তো 1939ত দ্বিতীয় বিশ্বযুদ্ধ ষ্টাৰ্ট কৰিছিল জাৰ্মানী পোলেণ্ডক আক্ৰমণ কৰি পেলাই কিন্তু তাৰে এক বছৰমান আগতেয়ে চেকোস্লোভাকিয়াই জাৰ্মানীৰ আণ্ডাৰত চাৰেণ্ডাৰ কৰিছিল আৰু জাৰ্মানী সিহঁতৰ লগত যুদ্ধ কৰিব লগা হোৱা নাছিল সেইখন দেশে এটা গুলি নুফুটাকৈয়ে জাৰ্মানীৰ আণ্ডাৰত মানে নিজক চাৰেণ্ডাৰ কৰিছিল আৰু সেই সময়ত বাটা কোম্পানীৰ হেড ছাৰ এণ্টনিন বাটাই নিজৰ দেশ এৰি আমেৰিকালৈ গুচি গৈছিল তেতিয়া সময় আছিল 1939 to 40 বুলি 40 সেইখিনি সময় তো তাৰে পিছত আমি জানো আমেৰিকাই বিশ্বযুদ্ধত পাৰ্ট ল'লে কেইবছৰমান পিছতে আৰু তেতিয়াই এণ্টনিন বাটাই ভাবিলে যে নিজৰ দেশলৈ উভতি যোৱাটো ভাল তো তেওঁ আমেৰিকাৰ পৰা নিজৰ দেশলৈ উভতি আহিল কিন্তু তেতিয়াও জাৰ্মানীৰ আণ্ডাৰতে আছিল চেকোস্লোভাকিয়া চ' গাইজ তাৰে পিছত 1945 চনত বিশ্বযুদ্ধ সমাপ্ত হ'ল দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হ'ল আৰু আমি জানো যে সেই যুদ্ধত জাৰ্মানী পৰাস্ত হ'ল আৰু তেতিয়া সেই সময়ত চেকোস্লোভাকিয়াৰ গভৰ্ণমেণ্টে ছাৰ এণ্টনিন বাটা মানে বাটা কোম্পানীৰ হেডক বিশ্বাসঘাতক বুলি ক'লে যে তেওঁ নিজৰ দেশৰ লগত বিশ্বাসঘাতকতা কৰিছে কাৰণ তেওঁ বোলে সেই সময়ত চেকোস্লোভাকিয়াত জাৰ্মানীৰ বিৰুদ্ধে যিবোৰ এণ্টি নাজি ৰেজিষ্টেঞ্চ মুভমেণ্ট আছিল সেইবোৰক ছাপোৰ্ট কৰা নাছিল চ' তেওঁৰ নিজৰ দেশৰ গভৰ্ণমেণ্টে তেখেতক এজন দেশদ্ৰোহী বুলি ক'লে আৰু যাৰ ফলত তেওঁক 1947 চনত 15 বছৰৰ বাবে কাৰাবাস দিয়া হ'ল আৰু তেওঁক কাৰাবাসলৈ পঠাই দিয়া হ'ল তাৰপিছত চন 1964ত বাটা কোম্পানীয়ে নিজৰ হেডকোৱাৰ্টাৰটো কেনেডালৈ স্থানান্তৰ কৰিলে মানে হেডকোৱাৰ্টাৰ ইউৰোপৰ পৰা নৰ্থ আমেৰিকাৰ পিনে লৈ যোৱা হ'ল আৰু তাৰে পিছতো মানে আগন্তুক সময়ত বহুতো নতুন মানে উপলব্ধিবোৰ কৰিলে নিজৰ ব্ৰাঞ্চবোৰ বাঢ়ালে গোটেই পৃথিৱীতে নতুন ব্ৰাঞ্চ খুলিলে ফেক্টৰী স্থাপন কৰিলে মানে ক'ব গ'লে এক্সপাণ্ড হ'ল বাটা কোম্পানীটো আৰু তাৰে মাজতে এটা বহুতেই গুৰুত্বপূৰ্ণ আৰু জানিবলগীয়া কথা হ'ল যে চন 1986ত মেক্সিকোত যি ফিফা ৱৰ্ল্ড কাপ হৈছিল তাতে যিবোৰ দামী স্পনচাৰ্ছ আছিল তাৰে ভিতৰত বাটাও এটা দামী স্পনচাৰ্ছ আছিল মানে বাটাইও সেই ফিফা ৱৰ্ল্ড কাপ স্পনচাৰ কৰিছিল তো গাইজ এতিয়ালৈ আমি ভিডিঅ'ত যিখিনি আলোচনা কৰিছিলোঁ সেইটো গোটেই ৱৰ্ল্ড ভিত্তিত মানে বিশ্ব ভিত্তিত কৰি আছিলোঁ কিন্তু বাটা কোম্পানী ইণ্ডিয়াত কেতিয়া আহিল আমি সেইটো আলোচনা কৰাই নাই চ' গাইজ আপোনালোকে জানি অলপ আচৰিত হ'ব কিন্তু বাটা কোম্পানী ইণ্ডিয়াত চন 1931ৰ পৰাই আছে আৰু তেতিয়া কোম্পানীটোৰ নাম আছিল বাটা শ্বু কোম্পানী প্ৰাইভেট লিমিটেড তাৰপিছত চন 1934ত বাটা কোম্পানীয়ে
নিজৰ প্ৰথম মাৰ্কেটিং বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিলে আৰু সেইখিনি জেগাক বৰ্তমান বাটানগৰ বুলি কোৱা হয়। মানে সেইখিনি জেগা অলপ বঢ়ি গ'ল দিয়কচোন, মানে টাউনশ্বিপ এৰিয়া টাইপৰ হ'ল। আৰু সেই বাটানগৰত যিটো এতিয়া মেনুফেকচাৰিং ফেচিলিটি আছে সেইটো ভাৰতৰ প্ৰথম মেনুফেকচাৰিং ফেচিলিটি, মানে দতা মেনুফেকচাৰিং ফেচিলিটি, যিটোৱে ISO 9001 চাৰ্টিফিকেট লাভ কৰিছিল। তাৰপিছত গাইজ চন 1973 বাটা কোম্পানীয়ে নিজৰ নামটো সলনি কৰি বাটা ইণ্ডিয়া প্ৰাইভেট লিমিটেড থলে আৰু বৰ্তমান বাটা কোম্পানীৰ ইণ্ডিয়াত 5টা ফেক্টৰী আৰু 2টা টেনাৰী আছে, যাৰ ভিতৰত বিহাৰত থকা মকামি ঘাট টেনাৰী, যিটোক স্থাপন কৰা হৈছিল চন 1952, সেইটো এছিয়াৰ ভিতৰত 2 নম্বৰ। বৰ্তমান সময়ত বাটা হৈছে ভাৰতৰ নাম্বাৰ 1 জোতা নিৰ্মাতা কোম্পানী, যাৰ গোটেই ভাৰততে প্ৰায় 1375খন ষ্ট'ৰ আছে আৰু প্ৰায় 30,000 ডিলাৰ আছে। আৰু আপোনালোকে এটা কথা জানি আশ্চৰ্য হ'ব যে পাৱাৰ কোম্পানী জোতা যদি পিন্ধে আপোনালোকে গম পাব যে পাৱাৰ কোম্পানীটো বাটাৰে এটা চাব ব্ৰেণ্ড হয়। আৰু বাটাৰ এই পৃথিৱীত মোটামুটি 5খন মহাদেশতে, মানে গোটেই পৃথিৱীৰ প্ৰায় 5খন মহাদেশতে বিজনেছটো স্প্ৰেড হৈ আছে। তো গাইজ আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে এইবোৰ কথা জানিব পাৰে। আৰু গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে আৰু এনে ভিডিঅ' আৰু চাব বিচাৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তে গাইজ আজিলৈ এৰো আৰু নেক্সট ভিডিঅ'ত লগ পাম।